নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ ছাত্ৰসকল তোমালোকৰ বাবে আহিছে এটা গুড নিউজ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে যেটো ঘোষণা কৰিছিল যে এবাৰ ক্লাছ 10 আৰু 12 ৰ ছাত্ৰসকলক যেটো ইভ্যালুয়েশন ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি যেটো সাৰ্টিফিকেট দিয়া হ'ব এই সাৰ্টিফিকেটখন কেৱল টেটৰ বাহিৰে বাকি যিবিলাক চৰকাৰী পোষ্ট ওলাব সেই পোষ্টৰ ক্ষেত্ৰত কেৱল প্ৰযোজ্য হ'ব আৰু হেতুক লৈ পেলাই বিভিন্ন দল সংগঠনে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে চৰকাৰে যেটো সিদ্ধান্ত দিছে সিদ্ধান্তখন আকৌ পুনৰ বিবেচনা কৰি এটা চূড়ান্ত সিদ্ধান্ত হ'ব লাগে আৰু ছাত্ৰসকলে এইটো বিৰোধিতা প্ৰকাশ কৰিছে আৰু অৱহত আজি পুনৰ এখন বৈঠক অনুষ্ঠিত হৈছে আৰু সেই বৈঠকত উপস্থিত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বিভিন্ন দল সংগঠন উপস্থিত আছে আৰু সেই বৈঠকত এখন চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব যেহেতু চৰকাৰে যেটো আগতে সিদ্ধান্ত দিছিল যে ছাত্ৰসকলক যেটো ইভ্যালুয়েশন ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি যেটো সাৰ্টিফিকেট দিয়া হ'ব এই সাৰ্টিফিকেটখন কেৱল টেটৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব তাত মানে হাই স্কুল আৰু এছএছ ছাত্ৰসকলক যেটো নম্বৰ সেই নম্বৰ যিবিলাক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য হয় চৰকাৰী